হাই এভৰিৱান, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ডাবুল দহিৰ ভিডিঅ'। তেন্তে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আজি মই কেনেকৈ এই ডাবুল দহিটো বাটিব পাৰোঁ। ডাবুল দহি বাটিবৰ কাৰণে মই এডাল সৰু সূতা লৈছোঁ আৰু অলপমান ৰঙা সূতা লৈ লৈছোঁ। সূতাখিনি ৰঙা, সেইটো কাৰণে মই সূতাডালো ৰঙাই লৈ লৈছোঁ। আৰু মই গাঁঠিটো অকণমান টাইটকৈ দিবলৈ চেষ্টা কৰিছোঁ যাতে কেতিয়াও খোল খাই নাযায়। এয়া দেখিছেনে? চাই থাকিব ভিডিঅ'টো মই কেনেকৈ গাঁঠি দিছোঁ। যদি আপোনালোকে বনাব বিচাৰিছে তেতিয়াহ'লে গাঁঠিটো টাইটকৈ দিব। মোৰ গাঁঠিটো দিয়া হৈ গৈছে। এয়া এতিয়া মই কেঁচিখনেৰে কাটি দিম। মই কেঁচিখনে কাটি দিলোঁ। সৰু সৰু দহিকেইটা মই বনাই লৈছোঁ এনেকৈ। এয়া দেখিছেনে? এয়া মোৰ দহিকেইটা হৈ গৈছে। এতিয়া মই এটা বেজীৰ সৈতে দহিটোত চিলাই দিছোঁ আৰু মই আগতেই হোৱাইট দহিখিনি বাটি থৈছিলোঁ, আপোনালোকক দেখুওৱা নহ'ল। এইটো মই এটা ভিডিঅ' আপোনালোকক দেখাম। এতিয়া মই এই বগা দহিটোৰ মাজত বেজীটোৰে চিলাই দিছোঁ যাতে ৰঙা দহিটো ধুনীয়াকৈ লাগি থাকে। দেখিছেনে? এতিয়া মই ধুনীয়াকৈ গাঁঠি দি দিম চাদৰখনত। দহিটো আচলতে দেখিবলৈ খুবেই ধুনীয়া লাগে, এটা বেলেগ ষ্টাইল হৈ পৰে। বনাই চাবচোন আপোনালোকেও। গাঁঠিটো অকণমান টাইটকৈ দি দিব, তেতিয়া খোল খোৱা চান্স নাথাকে। মই গাঁঠিটো 2-3টামান দি দিছোঁ। এয়া মোৰ হৈ গ'ল ডাবুল দহি। কেনেকুৱা লাগিলে বাৰু আপোনালোকৰ কমেণ্ট কৰি জনাবচোন। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকেও এনেকৈ বনাই চাব।